আন দিনাৰ দৰে আজিও মিনুক চালোঁ। আজিও সি শুই আছে। তাকে চালোঁ। এনেই ৰাতিপুৱা চাই ভাল লাগে। তাকে একেবাৰে চালোঁ, আকৌ কাপোৰ দি ঢাকি থৈ দিলোঁ। গা ধুই কৰি আহি ধূপ জ্বলাই অলপ বহিলোঁ। সৌ যে চকীখন আছে, সেই চকীখনতে বহিলোঁ। আজি আকৌ আমাৰ ঘৰত তামোল ভাবিবলৈ দাদাকেইজন আহিলে। এনেকুৱা দিনতে আমি প্ৰতি বছৰে তামোল বিকোঁ। সেইবাবে চালোঁগৈ কিমান তামোল আছে। ইয়াত দাদাজনে বুটলি আছে আৰু পাৰি আছে। মায়ে ক'লে দোকানৰ পৰা আগে যাওঁগৈ, তামোলহে পাৰিছে, ভাতটো এনেও নাখায় বোলে, ৰুটিকে খাব। সেইবাবে মই দোকানৰ পৰা আহি পালোঁ। কিন্তু কি হ'ল চাওক আকৌ। মই আকৌ পুৰি খাম বুলি ভাবি আছিলোঁ। তেতিয়া সেই দাদাকেইজনে লৈ আহিলে। আজি বোলে তেওঁলোক দুপৰীয়া ঘৰলৈ নাযায়, ইয়াতে কাম লাগিব, সেইবাবে তেওঁলোকে ইয়ালৈ আহিলে। মিনু শুই উঠি আহিলে। মই বোলো বিস্কুটকে খা, শুই উঠি আহিছোঁ যে ভোক লাগি আছে। তাৰ পৰা মই পুৰি বনাবলৈ ল'লোঁ। বিশেষকৈ মই আপোনালোকক কাম কৰা সেইবোৰ নেদেখুৱাওঁ, কাৰণ মোৰ মোবাইল ধৰি দিবলৈ বেলেগ মানুহ নাই যে, সেইবাবে সেই সময়তে কেমেৰাটো অফ কৰি দিবলগীয়া হ'ল। মাজতে কেমেৰাটো আকৌ অন কৰিলোঁ। অন কৰি আপোনালোকক দেখুৱাইছোঁ যে এইটো মই বনাইছিলোঁ গোল নেমুৰ আচাৰ। খাই নাই, ৰেচিপি লাগিলে কমেণ্ট কৰি জনাব, মই নিশ্চয় দিম। তাৰ পৰা মায়ে ক'লে মই পুৰোঁ দে। মই বোলো ঠিক আছে। সেই সময়তে আপোনালোকক এইটো দেখুৱাই ল'লোঁ। ইয়াত মই কি লিখিছোঁ পাৰিলে কমেণ্ট কৰি জনাবচোন। ওপৰৰ ফুলকিপা কিন্তু প্লাষ্টিকৰ নহয় দেই, আচলি হয়। এইবাৰ পুৰি বনাই হৈ গ'ল, খাবহে লাগে। আচাৰকণ আকৌ চামুচত লৈছোঁ, নহ'লে কাঁহত ল'লে কওঁ উঠিব নহয়, আৰু কাঁহী বাতি ধুওঁতে বাচন এটাও কমি যায় দিয়কচোন। খাই বৈ অলপ তামোলো বুটলি দিলোঁগৈ। তাৰ পৰা অকণমান টোপনি ধৰিলে, হাত ভৰিকেইটা ধুই দিলোঁ। কিন্তু শুই উঠি দেখিছোঁ যে বস্তা চিলাই দি। আপোনালোকৰ ফালে তামোলৰ কুইণ্টেল কিমান জনাবচোন কমেণ্ট কৰি পাৰিলে। তামোল আৰু পাৰিবলৈকে আছে, কাইলৈ শনিবাৰ কাৰণে নাপায়, পৰহিলৈ দেওবাৰে পাৰিব। আজি ভিডিঅ'টো ইমানেই আছিল। কিন্তু ৰ'ব ক'ত যায়, ট্ৰেণ্ডিং গানটো শুনি যাওক। কি ট্ৰেণ্ডিং চলি আছে এতিয়া। আপোনালোকে ৰিলচ বনাব। তাৰ পৰা দেউতাই পটককৈ দোকানলৈ বুলি পঠিয়ালে, তাৰ পৰা আহিল। এতিয়ালৈকে বাই বাই এণ্ড থেংক ইউ।